শিক্ষক দিৱসৰ বক্তৃতা। শিক্ষক এডাল মমৰ দৰে, যি নিজেই জ্বলি আনক পোহৰ দিয়ে। নমস্কাৰ। আজি সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, লগতে সভাত উপস্থিত মোৰ মৰমৰ বন্ধু-বান্ধৱী, দাদা বাইদেউ তথা ভাইটি-ভণ্টিসকল। আজি আমি ইয়াত একত্ৰিত হৈছোঁ শিক্ষক দিৱস উদযাপন কৰিবলৈ, যি প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। মহান দাৰ্শনিক, গৱেষক, শিক্ষক আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত শিক্ষক দিৱস পালন কৰা হয়। ড সৰ্বপল্লী ৰাধাকৃষ্ণন এজন উৎকৃষ্ট শিক্ষাবিদ আৰু বিদ্বান আছিল। শিক্ষা আৰু নৈতিকতাৰ মূল্যবোধ তেওঁৰ জীৱনৰ মূল স্তম্ভ আছিল। তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ জন্মদিনক শিক্ষকৰ দিৱস হিচাপে পালিত কৰা আৰম্ভ হৈছিল, যাৰ মূল লক্ষ্য হৈছে শিক্ষকৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা জনোৱা। শিক্ষকসকলেই আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। তেওঁলোকে কেৱল পঢ়া-শুনাই নহয়, জীৱনৰ সত্য পাঠো দিয়ে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু দিশ-নিৰ্দেশ নাথাকিলে আমি কেতিয়াও আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ। এই বিশেষ দিনটোত মই সকলো শিক্ষকক ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰেৰণা, পথ প্ৰদৰ্শক আৰু আদৰ্শ হোৱাৰ বাবে। সকলো শিক্ষকক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।